অৱশেষত ঘোষণা হ'ল গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ দিন। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুজৰাটৰ নিৰ্বাচন। 1 ডিচেম্বৰ আৰু 5 ডিচেম্বৰত হ'ব ভোটগ্ৰহণ। 8 ডিচেম্বৰত ঘোষণা কৰা হ'ব ফলাফল। আগন্তুক সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা প্ৰধানমন্ত্ৰী গৃহৰাজ্য গুজৰাটৰ নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হ'ল। এখন সংবাদমেলৰ জৰিয়তে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা 1 ডিচেম্বৰ আৰু 5 ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। 182টা সমষ্টিৰ বাবে 51,782টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। এই বছৰ 4.9 কোটিৰো অধিক ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব। 182জনীয়া ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল শেষ হ'ব 18 ফেব্ৰুৱাৰীত। বিজেপিলৈ তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আপে। পাঞ্জাৱৰ পাছত গুজৰাট দখল কৰিবলৈ অৰবিন্দ কেজৰিৱালৰ যুঁজ। চলিত বৰ্ষৰ আৰম্ভণিতে পঞ্জাৱত লাভ কৰা বৃহৎ জয়ৰ পাছত আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে গুজৰাটৰ শাসনৰ গাদী দখল কৰিবলৈ ব্যাপক ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। ইতিমধ্যে এই ক্ষেত্ৰত তেওঁ যথেষ্ট সফলতা লাভ কৰাও দেখা গৈছে। অৰবিন্দ কেজৰিৱালে নিজেই গুজৰাটত উপস্থিত হৈ প্ৰচাৰ অভিযানৰ নেতৃত্ব দি আহিছে। দিল্লী মডেলৰ উদাহৰণেৰে নতুন প্ৰজন্মৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। লক্ষণীয় হ'ব কংগ্ৰেছৰ ভূমিকাও। আপ বিজেপিৰ প্ৰত্যাহ্বানে ক্ষতি কৰিব নেকি কংগ্ৰেছৰ? এসময়ত গুজৰাটত দীৰ্ঘদিন শাসন কৰা কংগ্ৰেছে কিদৰে পুনৰ আত্মপ্ৰকাশ কৰিবলৈ চেষ্টা কৰিব সেয়া লক্ষণীয় হ'ব। বিশেষকৈ 2 দশকৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তি হিচাপে মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্ব গ্ৰহণৰ পাছত দলটোৰ ভূমিকা লক্ষণীয় হ'ব। গুজৰাট নিৰ্বাচন হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মান ৰক্ষাৰ যুঁজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে গুজৰাটৰ নিৰ্বাচন সন্মান ৰক্ষাৰ যুঁজ হিচাপে বিবেচিত হৈছে, যাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়েও ৰাজ্যখন সঘনাই ভ্ৰমণ কৰি বিভিন্ন আঁচনি শুভাৰম্ভ কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ গুজৰাটৰ মৰবিত সংঘটিত হোৱা দলং দুৰ্ঘটনাত 135জন লোকৰ মৃত্যু হোৱাৰ পাছত বিজেপিৰ অভেদ্য দুৰ্গত হাই ভল্টেজ নিৰ্বাচনৰ বহু প্ৰত্যাশিত ৰণ আৰম্ভ হ'ব। প্ৰায় 25 বছৰ ধৰি ৰাজ্যখনত শাসন কৰি অহা বিজেপি দলং দুৰ্ঘটনাৰ পাছত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। সেয়েহে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে এই নিৰ্বাচনত। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 24/7।